গুড মৰ্ণিং গাইজ, আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱৰ নামঘৰতে ভাগৱত পাঠ আৰম্ভ হৈছে। আজি ভাগৱত ঘূৰাব, আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষৰলৈকে চাবলৈ চেষ্টা কৰিব। মুখে কোৱা আৰু ভিতৰে কোৱা ব্ৰহ্মজ্ঞান চিন্তন নতন Sane kanu binda bani boyana sandira purha nayana sakuradu মোৰ নিচিনা স্বাস্থ্যৱান্ত, মোৰ নিচিনা বলৱন্ত, মোৰ নিচিনা গুণী জ্ঞানী স্বৰ্গৰজা হৈও সদায় সুৰাপান আৰু অপশ্বৰীবিলাকৰ লগত ইন্দ্ৰিয় ভোগত ইন্দ্ৰিয় সুখতে অনবৰত থাকিব বিচাৰে। সেইকাৰণে আমাৰ মহামহ হ'ব নালাগে। কাৰণ মহামহ হ'লে ইন্দ্ৰৰ কিমান দুৰ্গতি হৈছিল আপোনালোকে জানে। এই মহামহৰ কাৰণে য'ত নেকি ইন্দ্ৰই গুৰুৰ পত্নীক ভোগ কৰি পাইবা আৰু জনগণ শ্ৰেষ্ঠ বুলি ক'লে তথাপি অধিক কি বুলি কৈছে, দেৱতো বন্দনী যিটো ভকতি ৰসিকা দেৱতাৰ বন্দন।